সামৰি অহা বাটেৰে উভতি যাবলৈ বাধ্য হ'ল দীপলিনা। দীপলিনাক চাবলৈ নাপাই শিলগুটি দলিয়াই বন্ধ কৰিলে ৰাস। দীপলিনাৰ অনুষ্ঠানত ভয়ংকৰ মাৰপিট। দীপলিনাক মই চাবলৈ পোৱা নাই, গতিকে কাকোৱে চাবলৈ নিদিওঁ। এই ভাৱতেই নাৰায়ণপুৰত দীপলিনাৰ অনুষ্ঠানত ঘটিল প্ৰচণ্ড মাৰপিট। প্ৰথমে সকলো ঠিকেই চলি আছিল। নাৰায়ণপুৰৰ টেঙাপথাৰৰ ৰাসত দৈৱকীৰ চৰিত্ৰত এয়া অভিনয় কৰি আছে দীপলিনা ডেকাই। কিন্তু অভিনয় কৰি থকাৰ মাজতে হঠাতে ৰাস বন্ধ কৰিবলৈ বাধ্য হ'ল কৰ্তৃপক্ষ, কিয়নো এইসকল লোকে চাবলৈ পোৱা নাই দীপলিনা ডেকাক। গতিকে টিকট সংগ্ৰহ কৰিব নোৱাৰি সীমিত আসনৰ বাবে বাহিৰত ৰৈ থকা যুৱকৰ দলটোৱে প্ৰেক্ষাগৃহৰ দিশলৈ লক্ষ্য কৰি নিক্ষেপ কৰিবলৈ লয় শিলগুটি। উদণ্ড যুৱকৰ দলটোৱে ৰাস চাবলৈ নোপোৱাৰ বাবেই এনেদৰে পৰিৱেশ অতি ভয়ানক কৰি তোলে। যুৱকৰ দলটোৱে তৰ্কযুদ্ধত লিপ্ত হৈ কিছু সংখ্যক লোকক ভৰিৰে গচকি আৰু কিছু সংখ্যক লোকক মূৰত আঘাত কৰি পৰিস্থিতি আৰু অধিক ভয়ংকৰ কৰি তোলে। এই ঘটনাৰ পিছতেই অভিনেত্ৰীগৰাকীৰ লগতে ৰাস আয়োজক সমিতি চিন্তাত পৰে আৰু ততাতৈয়াকৈ আৰক্ষীক খবৰ দি ৰাস বন্ধ কৰাৰ বাবে সিদ্ধান্ত লয়। আৰক্ষী উপস্থিত হোৱাৰ পিছতো পৰিৱেশ হাম নকটাত অভিনেত্ৰীগৰাকীয়ে এই স্থান ত্যাগ কৰে। এই ঘটনাত কেইবাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। পিছে এই ঘটনাৰ পিছতো নাৰায়ণপুৰ আৰক্ষীয়ে উদণ্ড যুৱকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে এতিয়া স্থানীয় ৰাইজে। নাৰায়ণপুৰৰ পৰা দিব্যজ্যোতি ভূঞাৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।